ভণ্টি পাত ধুই আছে। গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মানে ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু বহুত ৰ'দ দি আছিলে সেইবাবে বহুত টেঙা খাব মন গৈ আছিলে আমাৰ, আৰু সেইবাবে আমি টেঙা খাবলৈ বেলেগ টেঙা নাছিলে যিহেতু আজি মানে আমলখি খাওঁ বুলি ভাবিছোঁ, সেই কেইটামান পাৰি লওঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। আমলখি ঢেৰ লাগি আছে বাৰু, হ'লেও ইমান ডাঙৰ হোৱা নাই আৰু টেঙা দেখিলে ৰখিব নোৱাৰোঁ যে সেইবাবে খাই লওঁ আৰু আজি কেইটামান। আমি এতিয়া আমলখি পাৰি আছোঁ আৰু খাবলৈ। আমি ধুনীয়া জেগা এডোখৰলৈ আহি গ'লোঁ আৰু আমলখি খাবলৈ। এজনী ভণ্টি আৰু আকাশখন কি যে ধুনীয়া হৈ আছে নহয়। পাত কাটি আনিলে আৰু আমি আমলখি খাবলৈ। এয়া নিমখ, জলকীয়া আৰু ৰেড চিলি লৈ আহিছোঁ। আৰু দুটুকা কৈ দে। ইমান ধুনীয়া পৰিৱেশ দেখিছে নাই, ইমান ধুনীয়া হৈ আছে নহয় আকাশখন। গাঁৱৰ পৰিৱেশে সুকীয়া ন, ইমান ধুনীয়া হৈ আছে চাৰিওপিনে। পাত ধুই আছে মজা। আৰু এয়া আমাৰ আমলখি। এইটো কি আমলখি বাৰু, কোনে কোনে নামটো জানে ক'ব দেই। এনেকুৱা আমলখি কাৰ কাৰ ঘৰত আছে কমেণ্ট কৰি জনাব দেই, আৰু নামটো কি ক'ব। আৰু মোৰ ভিডিঅ'বোৰ প্লিজ ছাবস্ক্ৰাইব কৰিব দেই আপোনালোকে। আৰু এয়া আমাৰ আমলখি কাটি হৈ গ'ল আৰু এতিয়া আমি খাম। আপোনালোকে ভিডিঅ'টো চাব দেই, এনজয় কৰিব আৰু এয়া আমাৰ খাবলৈ হৈ গ'ল আৰু কৈ দে তহঁতি কিবা লাগে গাইছ। মানে আমি বিতাই আছোঁ এতিয়া। এয়া আৰু খাবলৈ হৈ গ'ল। এয়া মোৰ, মই পাতত নাখাওঁ আৰু ডিছখন আনিলোঁ যে ডিছতে খাম। আৰু এয়া ভণ্টি দি খাব লৈছে।